নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ ভালে আছে। মই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। দুদিনমান আগতে মই এটা ইউটিউবত ভিডিঅ' দেখিছিলোঁ য'ত ইন'ৰে ট্ৰান্সপাৰেণ্ট বেক কভাৰ এটা চাফা কৰে। সঁচাকৈ এনেকৈ চাফা হয় নেকি? এই ভিডিঅ'টোত আমি পৰীক্ষা কৰি চাম। এই ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ইয়াত আছে ইনো এক পেকেট, ট্ৰান্সপাৰেণ্ট বেক কভাৰ আৰু এডাল ব্ৰাছ। এতিয়া মই ব্ৰাছডালেৰে ইনো ওপৰত দি পেলাই ট্ৰান্সপাৰেণ্ট বেক কভাৰটো চাফা কৰিম। চাওক, মই ট্ৰান্সপাৰেণ্ট বেক কভাৰৰ ওপৰত অকণমান ইনো দি আছোঁ প্ৰথমতে। চাওক, আপোনালোকে দেখিছে। এতিয়া মই পানী দিম। পানীৰে বেক কভাৰটো চাফা কৰিবলৈ লৈছোঁ। এয়া ফেন উঠি গৈছে, চাফা কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে। আকৌ মই ইনো দি লৈছোঁ। 2 মিনিটমান চাফা কৰিব লাগিব। এতিয়া ভিতৰ পিনে চাফা কৰিবলৈ লৈছোঁ। এয়া পানীৰে ধুবলৈ ওলাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে। মই অলপ ঘঁহি দিছোঁ হাতেৰে। এয়া চাওক, চাফা হোৱা নাই। হালধীয়া পৰি আছে। গতিকে এনেকৈ চাফা নহয়। আপোনালোকে মিছাতে সময় নষ্ট নকৰিব। এইটো সম্পূৰ্ণ ফেক। ইনোৰে ট্ৰান্সপাৰেণ্ট বেক কভাৰ চাফা নহয়। আপোনালোকে মিছাতে সময় নষ্ট নকৰিব আৰু পইচাও নষ্ট নকৰিব। ধন্যবাদ। জয় আই অসম।